অবজাৰ্ভ কৰাটো দেখিলোঁ ইয়াত কাৰ্বি আংলঙত 70% এবভ 70%টো আমাক এলায়েন্সৰ সকলকে এই APHLC বা নহ'লে এটা ঠাইতো দুটা ঠাইতো কংগ্ৰেছ এই তেওঁলোকেহে আমিহে 70% কৰি এবভ পাব কাৰণ মানুহবিলাক এই বিজেপি সকলৰ এণ্টি পিপল প্ৰগ্ৰাম কৰি স্কিম কৰি আমাক একেবাৰে হাইৰাণ কৰি থৈ দিছে আপোনালোকে গাঁৱত তেওঁলোকে ডেভেলপমেণ্ট বুলি কৈ থাকে কিন্তু ডেভেলপমেণ্টটো কাৰ ডেভেলপমেণ্ট মাত্ৰ চিফ মিনিষ্টাৰ আৰু CM এইবিলাক পলিটিকেল লিডাৰবিলাকহে ডেভেলপমেণ্ট হয় সেইকাৰণে আমি কৈছোঁ যে আমি জানিছোঁ যে পাব্লিকসকলে একেবাৰে তেওঁলোকক ভাল নাপায় আৰু এই বিজেপি চৰকাৰ সোনকালে উঠাবলৈ সকলোৱে চেষ্টা কৰিছে সকলোৱে মানে এই বিজেপি চৰকাৰ মানে পেলাব লাগে সেইটোৱে সকলোৱে চিন্তা কৰিছে আৰু চেষ্টা কৰিছে ইয়াত ফৰ এক্সাম্পল আমাৰ কাৰ্বি আংলঙত সকলোৱে জানে এই স্পেচিয়েলি ফৰ এক্সাম্পল উদাহৰণস্বৰূপে দেখিব যে সিংহাসন পাহাৰ এতিয়াও ৰাস্তা একেবাৰে নাই আৰু তাৰ ওপৰতে কি কৰিলে আমাৰ প্ৰেজেণ্ট MP তেওঁ কি কৰিলে 8টা পলিং ষ্টেচন যিটো সিংহাসন পাহাৰত গাঁৱত আছিলে সেইবিলাক চব ইয়াত লংনিত লৈ উঠাই আনিলে তেওঁলোকে এই মানুহবিলাক এতিয়া ৰাস্তা নাই খোজকাঢ়ি জংঘলৰ ভিতৰত এনে বৰষুণত তেওঁলোকে আহিবলগীয়া হৈছে কেনেকৈ তেওঁলোকে গোটেইখিনি গোটেইখিনিতো আহিব নোৱাৰে তেওঁলোকে সেইকাৰণে ঠিক নাই তেওঁলোকে আহি পোৱাৰ আগতে কোনোবা বিৰোধী দল মানুহে তেওঁলোকে চব ভোট দি দিব বুলি আমি আশা কৰি আমি মানে ভয় লাগিছে সেইটো কথাটো কিন্তু কাৰণ ইয়াত এনেকুৱা জাগা বহুত আছে কাৰ্বি আংলঙত কাৰণ ডেভেলপমেণ্ট ইজ অনলি ফৰ দ্য ৰিচ আৰু পলিটিকেলি হাই ক্লাছ মানুহবিলাকৰ পৰা ইয়াত ডেভেলপমেণ্ট হৈছে সেইকাৰণে আমি জানো যে অকল কাৰ্বি আংলং বুলি অল অভাৰ আছাম এইটো চলিছে আৰু অল অভাৰ আছামে আমাৰ এলায়েন্স কেণ্ডিডেটসকলকে ভোট দিব আৰু নেক্সট চিফ মিনিষ্টাৰটো গৌৰৱ গগৈহে হ'ব আমি 70% এবভ আমি পাম কাৰণ আমাৰ পপুলেশ্যন পেটাৰ্ণ তেনেকুৱা হয় আৰু এটা কথা যে এইটো যুদ্ধটো আচলতে আমাৰ খিলঞ্জীয়া অসমীয়া আদিবাসী নেপালী আৰু ট্ৰাইবসকলৰ যিমান ট্ৰাইবছ আছে ট্ৰাইবসকলৰ ওৱান ছাইড আৰু এটা ছাইডটো যিবিলাকে ট্ৰাইবছ এগেইনষ্টত কাম কৰি থাকে যিবিলাকে খিলঞ্জীয়া অসমীয়া বিৰোধে কাম কৰি থাকে যিবিলাকে আদিবাসী এগেইনষ্টত কৰি থাকে যিবিলাকে ইণ্ডিজিনাছ নেপালীসকলক গোৰ্খাসকলক কৰি থাকে সেইবিলাকে এই দুটাৰ মাজতে আমাৰ ইয়াত যুদ্ধ আচলতে এইটো ডেমক্ৰেটিক যুদ্ধ এই যুদ্ধত আমি খিলঞ্জীয়া মানুহবিলাকহে আমি জিকিম ট্ৰাইবসকলে জিকিম বুলি আমি আশা কৰিছোঁ কাৰণ আগৰ পৰাও আমি নন ট্ৰাইবেল বুলি আমি কোৱা নাছিলোঁ আমি কিছুমান কমিউনিটি যিবিলাক বেংগল পৰা বাংলাদেশ আৰু বিহাৰৰ পৰা অন্য ঠাইৰ পৰা নতুনকৈ আহিছে তেওঁলোকৰ এগেইনষ্টতহে আমি কৈ আছিলোঁ তেওঁলোকৰ নাম কাটিম বুলি কাৰণ তেওঁলোকেতো ইলিগেল যি হ'লেও আৰু নাম কটাটো আচলতে MP MLA ইলেকশ্যনৰ কথা নহয় নাম কাটিবলৈ এইটো কাউন্সিল ইলেকশ্যনৰ কাৰণে আমি কৈছিলোঁ ট্ৰাইবেল এৰিয়া বুলি তাত লিখা আছে আইনত লিখা আছে সেইকাৰণে আমি কৈ আছিলোঁ কনষ্টিটিউশ্যন মতে আমি কৈ আছিলোঁ আৰু এতিয়া যি হ'লেও আমি জিকিলেও বা আকৌ যদি আমি ষ্ট্ৰাগল কৰিবলগীয়া হয় তেতিয়াও আমি ক'ম যে আমি কনষ্টিটিউশ্যন মতে 6 শিডিউল মতেহে আমি কাম কৰিম বুলিহে ক'ম আৰু সেইটো এতিয়া ক'বলৈ বেছি নাই কাৰণ আমি যি হ'লেও জিকিম